মানে মই অৰুণাচলৰ মানুহৰ পৰাই কিনা কিমান চনত 2005 চনতে কিনা মানে মাটি গৰাকী তেতিয়া মানে হেৰি আছিলে অৰুণাচলৰ ব্যক্তি আছিলে এইটো মালিকটো কেবম মুবা বুলি এই চিলনি গাঁৱৰে মৰি গ'ল এতিয়া তাৰপিছত এই বেচেৰা মোক কৈছে আৰু ভাইটি তুমি কেঁচা কাটনি মানুহ ওচৰ চুবুৰীয়া মোৰ মাটিটো লৈ ল বুলি ক'লে সি কৈছে মোৰ ছোৱালীটো হাই ছেকেণ্ডাৰী পাছ কৰিলে এতিয়া BA এডমিশ্যন কৰিবলৈ টকা পইচা অলপ অসুবিধা হৈছে বুলি সি মোক বাৰে বাৰে মাটি টকাৰ কাৰণে মই এইটো এতিয়া এইডোখৰটো মাটিটো মানে মোৰ ভাল এইফালৰটো মানে অৰুণাচল এইটো মানে এইডোখৰ আপুনি কিনি লৈছে হয় এতিয়াতো এইডোখৰ কিনি লোৱা মানে মোৰ আপোনালোকে সৰুৰ পৰা দেখি আহিছে এই অঞ্চলটোত কোনে দখল কৰি খেতি বা মানে আগৰ পৰা আগৰ পৰাতো আমাতকৈ আগত 10 বছৰমান আগত আমাৰ ককা দেউতাবিলাক কৈছে যে চিলনি বস্তিৰ মানুহকেইটা আছে তাৰপাছতহে আমি আৰু আমি আপুনি মই কেঁচা কাটনি গাঁৱৰে মানে আপোনালোক অসমত ঘৰ মানে মোৰ জন্ম কোকৰাঝাৰত আছে এতিয়াতো কেঁচা কাটনি মানে ক'ত পৰে এইখন গাঁও আসামত পৰে নে আসামত পৰে আৰু এতিয়া আপুনি অৰুণাচলৰ ব্যক্তি পৰা মাটি আমাৰ চিজিলৰ আমাৰ লাইনত থকা মাটি আৰু আপুনি আগৰ দেখি আহিছে এইডোখৰটো ইহঁতে অৰুণাচলী মানুহকেইটা আগৰ পৰা খেতি কৰিছে তাৰপিছত আমি আমাৰ দেখাতে আমি 48 বিঘাটো চিলনি হেৰি কেবম মুবাৰ পৰা আমি মানে দফলা খৰচ দি পেলাই আমাৰ বড়ো ছাত্ৰ সন্থা আছোঁ সিহঁতে আহি পেলাই আমাৰ মাটিখিনি মিলাই থৈ গৈছে এই মিলাই পেলাই থৈ যোৱা বাকীটো মই কিনি লৈছোঁ মানে তাতো দফলা খৰচ দি 48 বিঘাটো 48,000 পইচা 48 মন ধান এইটো দি পেলাই আমাৰ বড়ো ছাত্ৰ সন্থাই মিলাই থৈ গৈছে চলটো অলপ মনত নাই কিমান বছৰ এই মাটি কিনাতকৈ বহুত দিন আগত 89 লগ পোৱাৰ কাৰণে এনেকুৱা কেতিয়া লগ পাম বুলি বহুত আশা আছিলোঁ আজি লগ পালোঁ আমিনো কিমান ইয়াত শাস্তি এনেকুৱা পাই থাকিম না আমাক এনে এতিয়া আমি জাতি হৈ পিনে 60 years হৈ গ'ল আমাৰ না আমাক বয়সটো 60 years হৈ গ'ল আমাৰ ককা দিনত কিমান দিন আছিলে এনেকুৱা আমাৰ নিজৰ মাটি বুলি আমি কাই আছোঁ আমাক এনেকুৱা ডিষ্টাৰ্ব হ'ব বুলি সপোনতো দেখা নাছিলে জাষ্ট এই বছৰৰ পৰা এনেকুৱা চুৰু হৈ আছে দেই এইটো এই কৰিছে গণ্ডগোল কৰাটো আমাৰ মাটিটো কেলে সেইবিলাক কাঢ়িবলৈ চাইছে এইটো আমি নাজানো আমি আগৰ আমাৰ ককা দিনৰ পৰা আমাৰ আই দেউতাৰ দিনৰ পৰা আমি কাই টকা মাটিত আমি দিব নিদিম কেলে দিম মোৰ জামিনে মোৰ মাটি এইটো আমাৰ অসম অৰুণাচল আমি চব ককাই বাই মিলি পিনে কাই আছোঁ এতিয়ালৈকে কোনো হাক আজি নাই এনেকুৱা কাই টকা মানুহটো মাজতে কেলে এইটো পৰিছে আমাক এইটো জগত লগাইছে আমি ইয়াৰ পৰা আপোনাৰ এইটো এই কিবা ৰাজ আলিলৈকে আমাৰ যিমানটো মাটি আছে এই ৰাজগড়লৈকে গৈ আছে ৰাজগড়ৰ ওপৰত যিমান আছে ইয়াতে কেতিয়াও আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰিব পৰিছে আহি পিনে কেতিয়া পুলি ৰুম বুলি ক'বও নোৱাৰিব কাৰণ কেঁচা কাটি হ'লেবি মিচিং হ'লেবি আমাৰ অৰুণাচল মানুহ হ'লেবি আমি নিজৰ দখলটো কাই আছোঁ না নিজৰ দখলটোৱে কাই আছোঁ কাৰো পৰেশৰ মাটিটো আমি কোৱা নাই আৰু পৰেশে আমাক এনেকুৱা দুখী দেখিছে যদি তাৰ য'ত গছ পুলি ৰোৱা আছে তাতে গৈ পিনে আমি গছ কাটিছে যদি তেতিয়া আমাক কবি না এইবিলাকৰ গছ ৰোৱাত আমি একডাল বি নষ্ট কৰা নাই নিজৰ জেগাতে ৰৈ আছে আমাৰ আপোনালোকে চাব পাৰি ইয়াত একটা পৰেশ গছ দেখি পাইছে নেকি ইয়াত একটা পৰেশ গছ নাই যিমান গছ আছে আমাৰ নিজৰ জামিন আমাৰ লোকৰ ৰোৱাই আছে এনেকুৱা মানুহ ইমান মিলি জুলি পিনে টকা মানুহকে কেলে এতিয়া এনেকুৱা মানে জগত লগাবলৈ চাইছে এইটো আমালোকে দুখ পাওঁ এনেকুৱা হ'ব নালাগে ভৱিষ্যত এনেকুৱা হ'ব নালাগে আমাৰ ল'ৰা ছোৱালী দিনতো এনেকুৱা হ'ব নালাগে সবে মিলি জুলি খাব লাগে নিজৰ জেগাটো দখল কৰিব লাগে এনেও মানে এইটো কিবাটো কৈ আছে সুপ্ৰিম কোৰ্টতো কোৱা আছে নিজৰ জেগা নিজৰ দখলটো খাব পাৰিব কোনো মানে এনেকুৱা কিবা কৰিব ডিষ্টাৰ্ব কৰিব নোৱাৰিব কৈ আছে অলৰেডি কৈ আছে এনেকুৱা ক'বলৈ দি পিনে মানে কেলে এতিয়া পৰেশবিলাক আহি পিনে কেলে আমাক ডিষ্টাৰ্ব কৰিছে না এইটো আমি বহুত দুখ লাগিছোঁ এইকাৰণে এইটো আজি আপোনালোকৰ মাতাৰ কাৰণে বহুত ভালে পাইছোঁ এনেকুৱা হৈ পিনে মানে মিডিয়াটো চব পেলাই এইটো মানে চব কিবা মানে দিলে মানে নিউজটো দিলে মানে বহুত আমাৰ ভাল লাগিব আমাৰ অসম গভৰ্ণমেণ্টেও আমাক মানে অলপ মানে এইটো কিবাটো চাই দিলে ভাল হ'ব যাতে আমাৰ ভিতৰতে মানে হাকাজি হ'ব নালাগে না যেনেকুৱা ককাই ভাই আছে এনেকুৱা চলি থাকিব লাগে
যাতে এনেকৈ জেগৰা সগৰা হ'ব নালাগে আগৰ দিনটো যি চলিছে এইটো দিনটো গ'ল এতিয়াৰ দিনতে চবেই মানে মিলি জুলি থাকাটো ভাল হাই কাজিয়া হ'ব নালাগে আমাৰ এনেকুৱা ভাবে আমি কৰ মানুহ চব একে ইণ্ডিয়ান মানুহ হয় না একে চিটিজেন মানুহ হয় এনেকুৱা ভাবি পেলাই থাকিব লাগে এতিয়া অসম গভৰ্ণমেণ্ট হ'লে কোনো মানে এনেকৈ ডিষ্টাৰ্ব কৰা নাই যিমান ফৰেষ্ট কিবা ডেপো ৰেঞ্জাৰ আহিছিলে এনেকুৱা হোৱা নাই এতিয়া মানে নতুন একটা ডেপো আহি পিনে এইটো আমাক ডিষ্টাৰ্ব কৰি আছে এইটো কি মানুহ কি আছে জাত বেটো আমি নাজানো কিন্তু এতিয়া নতুন একটা ডেপো আহি পিনে এইটো আমাক ডিষ্টাৰ্ব লগাই আছে জেগাটো আগত যিমানটো চলিছে যিমান ডেপো আছিলে যিমান ফৰেষ্টাৰ কিমান অফিচাৰ আছিলে সেইবিলাকৰ একো ডিষ্টাৰ্ব কৰা নাই যেনেকৈ চলিছে আমি চলি আছোঁ একো কৰা নাই এতিয়া যাতে নিউকে অহাটো ৰেঞ্জাৰটো এইটো আমাক ডিষ্টাৰ্ব লগাব চাইছে সেইকাৰণে আমি বহুত দুখ পাইছোঁ আপোনালোকৰ এনেকুৱা কৰি দিয়াৰ কাৰণে বহুত বহুত ভাল পাইছোঁ ধন্যবাদ এইটো আপোনালোকে চব জেগাত মানে মিডিয়াটো পেলাই দিলে চব জানি যাব অসম কেনেকুৱা চলিছে অৰুণাচল কেনেকুৱা চলিছে কেনেকুৱা মিলি জুলি কাই আছে এতিয়া জানি যাব থেংক ইউ ঠিক আছে এইটো ফৰেষ্টে কেঁচা কাটনি মাটি কাঢ়িম বুলি আহিছে বুলি কোৱাৰ কাৰণে মই গৈছে কেঁচা কাটনি এইটো আছাম মানুহ বড়ো মানুহ ইয়াত কেনেকুৱা কেঁচা কাটনি মাটি ফৰেষ্টে কেনেকুৱা কাঢ়িব বুলি মই গৈছে তাৰপৰা কেঁচা কাটনি ৰাইজ বিল ওলাইছে তাৰপিছতে আহি পেলাই ইয়াত আকৌ মোৰ গড় জকলাতে পিতা মাৰি আছে আৰু জকলাটোক কেনেকৈ হেড গামবুঢ়াৰ গড়টো কেনেকৈ পিতা মাৰিব আমি মোৰ দেউতা ইয়াত আহিছে 1956 মোৰ দেউতা ইয়াত ছেটেলমেণ্ট কৰি 65ত আমাৰ এইটো যিমান বেনী জোঙাই বেনী কোলালী কিতাক বাগিন বাগান কিতাক চব আনি 65ত আমাৰ ফিক্স ইয়াতে চিলনী বস্তিটো ছেটেলমেণ্ট হৈছে হোৱাৰ পিছতে এতিয়া ইয়াত মানুহ অলপ বাঢ়ি যোৱাৰ কাৰণে মোৰ এইটো জিয়াদল মুখটো কেন ভিলেজ এইটো মই মেটুন কাটি পেলাই এতিয়াও চাব পাৰে মোৰ তাত পিলাৰ বনোৱা আছে কেন ভিলেজ তাৰপৰা এই মাটিটো চাবি এইটো মোৰ ককাই কেবম মোবাৰ পৰা কিনা লিকিৰামক বিক্ৰী কৰা ইয়াৰ সমিতা পাত্ৰৰ কথা আমি নাজানে লিকিৰাম লগতে মানে আমাৰ ককাই কাগজ লিখি দিয়াৰ চব ডকুমেণ্ট আছে তাৰপৰা এই তলত আৰু মাটি আছে এই লিকিৰামৰ বাইকৰ এইটোত একদম আমাৰ এইটো কেঁচা কাটি পাৰ হৈ এইটো মোৰ দেউতাৰ মাটি মোৰ দেউতাকে কেঙুবা আছিলে কিন্তু অকৰা গামবুঢ়াক কৈছে অকৰা গামবুঢ়া এইটো গলক গুয়াৰী অদান নাজাৰী সেইবিলাকে মিলাই পেলাই এইটো অকৰা গামবুঢ়া এইটো আমাৰ লোকৰ মাটি নাই দিবি কোৱাৰ কাৰণে আমি এই মাটি এৰি দিয়া আমাক দিছিলে 1 বিঘাতে 10 লাখ খৰচা বুলি 48 বিঘাতে 2,800 টকা দিছে ধান 48 মোন দিছে এইটো কেঁচা কাটি আমি মাটি এৰি দিছে সেইদিনাখন যে ফৰেষ্টৰ মানুহ আহিছিলে অসমৰ তেওঁলোকে কিবা কাগজ পত্ৰ দেখাইছিলে নেকি বা কিবা হেৰি কৰিছিলে নাই সিহঁতক মই ৰিটাৰ্ণ কৰিছিলোঁ দেখা নাই কি বুলি কৈছে মই সিহঁতক কৈছে ঠিক আছে আপোনালোকে আহিছে অৰুণাচল গভৰ্ণমেণ্ট ডিএফঅ' আৰু ধেমাজি ডিএফঅ' কেলে একেলগত অহা নাই এইটো ষ্টেট জৰিডিকশ্যন মতেতো আপুনি ইনক্ৰচমেণ্ট এক্টত আপোনাৰ কেছ হ'ব মই কৈছে অঁ এইটোতো অৰুণাচল হোৱাৰ কাৰণে এই মোৰ জেগাটো অৰুণাচল হোৱাৰ কাৰণে সেইটো লাভ কাম কেনেকুৱা এইটো জেনেৰেল এডমিটেশ্যন কেনেকুৱা কাৰ্ড পাইছে মই সেয়াই মই আছামত হ'লে আছাম গামবুঢ়া হ'লে হয় হয়নে নহয় তাৰপৰা এই মটাৰীত এই তাত আমাৰ এটা কালবাৰ আছে ইয়াত আমাৰ এনেকুৱা বাঘ কৰা আছে এইটো বড়ো ৰাইজে অসমৰ PMCY ৰোড আহিলে এই কালবাৰ লিখে ৰাস্তাটো বনাব আমাৰ PMCYটো এই তাৰ লিখে বনাব ইয়াত কোনো হাই কাজিয়া নহ'ব এতিয়া ইয়াত কেঁচা কাটনি আমাৰ লোকৰ কাজিয়া নাই সেইদিনা নিউজ লাইভে চিলনীত কেঁচা কাটনি মিলি পেলাই আমাৰ অসমীয়াৰ গছটোকে চব কাটি কটং কৰিছে অসমীয়া ৰাইজে এক গোট হ'ব লাগে বুলি কেলে মিছাৰি ৰিপৰ্ট দিছে আপোনালোকক মোৰ এটা ৰিকুৱেষ্ট এই নিউজ লাইভকে এতিয়া সুপ্ৰিম কোৰ্ট আপোনালোকে কেছটো কৰি দিয়ক আছাম টক 18/24 এইটো একদম বহুত টগ্ৰামী এইটো এনেকৈ কৰিছে এই মানুহটোক আপোনালোকে আজি পতাই দিব লাগে এইটো কেছটো সুপ্ৰিম কোৰ্ট আৰু আমাৰ 87 যেতিয়া উৰমুৰকে অলপ টুকুৰাকে কাজিয়া হওঁতে দিল্লীতে সুপ্ৰিম কোৰ্টতে আমাক ডিক্লেয়াৰ কৰা আছে ষ্টেটাছখন মেইনটেইন কৰি পেলাই বহিবি অসমীয়া তাত তলত ওপৰত আহি পেলাই কালিবি তাত দখলটো খাই থাকক অৰুণাচলত তাত দখলটো কালিবি খাই থাকক কাজিয়া নাই কৰিবি এতিয়া নাই এইটো আছাম গভৰ্ণমেণ্টে দেখি বাউণ্ডাৰী বনাব নে অৰুণাচল বনাব আমি পাব্লিকে আপোনালোকে মিলি থাকক
পাছলাটো সুপ্ৰিম কোৰ্টে কৰিব কোৱাৰ কাৰণে ষ্টেটাছ মেইনটেইন কৰি আমি এতিয়ালৈকে বহি আছোঁ আমাৰ ইয়াত কোনো হাই কাজিয়া নাই